আজি মই লৈ আছো আপোনালোকৰ মাজলৈ আৰু এটি নতুন ভিডিঅ' আপোনালোকে হয়তো স্ক্ৰিনত দেখা পাইছেই যে অৰ্জুন দুপৰটেঙা চালকুঁৱৰী মানকচু এইবোৰ বনৌষধিৰ বিষয়ে আজি ভিডিঅ'টো হ'ব গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক যে এই যিবোৰ এই উদ্ভিদবোৰৰ পৰা আমি কেনেকৈ তাৰ ঔষধি গুণবোৰ সংগ্ৰহ কৰিব পাৰোঁ কেনেকৈ আমি সেইবোৰ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ বা আমি বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰোঁ তাৰ বিষয়ে আজি ভিডিঅ'টো অলপ বনাবলৈ যত্ন কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে বন্ধুসকল আহক আমি প্ৰথমে বনৌষধিবিলাকৰ বিষয়ে অলপ আমি জানি লওঁ আৰু ইয়াৰ পিছত আমি ইয়াৰ গুণাগুণসমূহ জানিম আৰু কেনেদৰে তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইবোৰ বিষয়ে আলোচনা কৰিম গতিকে বনৌষধি বস্তুটো কি ক'ৰ পৰা আহিছে সেই বস্তুটো আমি অলপ জানি লওঁ গতিকে আপোনালোকে চাই যাওক স্ক্ৰিনত আপোনালোকে দেখা পাইছে যে অসমৰ হাবি বন বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায় প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ এই বনৌষধিবিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল বনৌষধিসমূহৰ পাৰ্শ্বক্ৰিয়া কম পৃথিৱীৰ প্ৰায় 2,50,000 বিধ উচ্চ উদ্ভিদৰ ভিতৰত 80,000 বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত এই বিশ্বাস এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহি আছে চীনাসকলে প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল ভাৰততো প্ৰায় 5,000 বছৰ পূৰ্বৰ পৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে আৰু প্ৰায় 8,000 বিধ উদ্ভিদৰ পৰা তৈয়াৰী আৰোগ্য পদ্ধতি অৰ্থাৎ যেটো ইংৰাজীত ৰিমেডিজ বুলি কোৱা হয় আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আহি আছে প্ৰিয় দৰ্শকসকল আপোনালোকে ইতিমধ্যে বনৌষধিৰ বিষয়ে অলপ হ'লেও জানিছে নিশ্চয় এতিয়া আহক আমি কেইটামান বনৌষধিৰ বিষয়ে আলোচনা কৰোঁ প্ৰথমত আপোনালোকে স্ক্ৰিনত দেখা পাইছে চালকুঁৱৰী যাৰ বৈজ্ঞানিক নাম হ'ল এলো' বাৰ্বেৰিয়েনচিছ মিলাৰ আৰু আপোনালোকে যেটো সহজ ভাষাত ক'লে এলোভেৰা বুলি ক'লে সকলোৱে চিনি পায় গতিকে চালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰখাল গা গছৰ ঔষধি গছ যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে পোৱা যায় আৰু সকলোৰে ঘৰত নিশ্চয় আছেই প্ৰায় মানুহৰ ঘৰতে আছে এলোভেৰা তো প্ৰিয় দৰ্শকসকল এতিয়া হওক আমি ইয়াৰ ঔষধি গুণসমূহৰ বিষয়ে অলপ জানো এক নম্বৰ হ'ল চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ মূত্ৰদোষ শুক্ৰদোষ কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয় যদি আপোনালোকৰ এইসমূহ সমস্যা কাৰোবাৰ আছে আপোনালোকে নিশ্চয় এলোভেৰা ব্যৱহাৰ কৰিব পাৰে আৰু টাইফয়েড নিউমোনিয়া আদি জ্বৰ যদি হয় তেতিয়া জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাপে দিয়া হয় আপোনালোকে চালকুঁৱৰী বা এলোভেৰা যদি ঘৰত আছে বটি যদি মূৰত আপোনালোকে দিয়ে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সেই সময়ত খুব তৎক্ষণাত জ্বৰ কমিব তিনি অৰ্চ জুয়ে পুৰা মুচুকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয় যদি জুয়ে পুৰিছে কোনোবা অংশ বা মুচুকা খাইছে তেতিয়াহ'লে আপোনালোকে চালকুঁৱৰী বা এলোভেৰা বটি যদি আপোনালোকে প্ৰলেপ দিয়ে তেতিয়া তাৰ পৰাও খুব যথেষ্ট উপশম হ'ব পাৰে উচ্চ ৰক্তচাপ বায়ু ৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয় বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা হালমইনা সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায় গতিকে আপোনাৰ যদি উচ্চ ৰক্তচাপ আছে বা বায়ু ৰোগ মূৰৰ বিষ এইবোৰতো চালকুঁৱৰী ব্যৱহাৰ কৰিব পাৰে আৰু লগতে ছালৰ ৰোগ বা হালমইনা ওলাই মুখত হালমইনা বা সূৰ্যৰ প্ৰভাৱত ছাল যেতিয়া ছানবাৰ্ণ হয় তেতিয়া আপোনালোকে চালকুঁৱৰী ব্যৱহাৰ কৰিব পাৰে প্ৰিয় দৰ্শকসকল ইয়াৰ পিছত আহিলে অৰ্জুন গছ গতিকে আহক আমি অৰ্জুন গছৰ ঔষধি গুণসমূহৰ বিষয়ে জানো অৰ্জুন গছৰ ছাল গুৰি কৰি বাসক ৰসৰ পাতৰ লগত তিয়াই ৰ'দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যক্ষ্মা ৰোগতো সুফল পোৱা যায় আৰু হাড় ভগা আৰু জোৰা লগা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতিলে বান্ধি থ'ব লাগে 3 নম্বৰ হ'ল অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে
গতিকে প্ৰিয় দৰ্শকসকল আপোনালোকে এইসমূহ সমস্যাৰ বাবে অৰ্জুন গছৰ ছাল ব্যৱহাৰ কৰিব পাৰে আহক এতিয়া জানো দুপৰ টেঙা বা পাতে গজাৰ বিষয়ে দুপৰ টেঙা পাতৰ পৰা বংশবৃদ্ধি হয় বাবে পাতে গজা বুলিও ইয়াক কোৱা হয় গতিকে আহক আমি ইয়াৰো ঔষধি গুণসমূহ কি চাই লওঁ 1 নম্বৰ বৃক্কৰ দুখত কঁকালৰ বিষ হ'লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায় যদি কঁকালৰ বিষ হয় তেতিয়া হলে দুপৰ টেঙা পাত খাব পাৰে 2 নম্বৰ মূৰত যদি উকনি হয় উকনি হলে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে উকনি মৰে এটো সমস্যা প্ৰায়ভাগ আমাৰ মহিলাসকলৰ থাকেই গতিকে আপোনালোকে দুপৰ টেঙাৰ পাত খুন্দি চুলিত দিব পাৰে 3 নম্বৰ কেঁচুমৰীয়া বা অৰ্শ ৰোগৰ দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে কেঁচুমৰীয়া হলেও আপোনালোকে এটো প্ৰলেপ দিব পাৰে 4 নম্বৰ পাথৰি প্ৰমে মূত্ৰকৃষ্য ৰোগৰ দুপৰ টেঙা সুপথ্য সেইবোৰ ক্ষেত্ৰতো আপোনালোকে দুপৰ টেঙা ব্যৱহাৰ কৰিব পাৰে আৰু 5 নম্বৰ মূত্ৰাঘাত ৰিটেনশন অফ ইউৰিন ৰোগৰ দুপৰ টেঙাৰ পাত 5 বা 6খন খুন্দি তাৰ ৰস খালে প্ৰস্ৰাৱ নিয়মীয়া হয় যদি আপোনালোকৰ এই সমস্যাটো প্ৰায়ভাগ মানুহৰ থাকে যদি আপোনালোকৰ প্ৰস্ৰাৱ যদি নিয়মীয়া নহয় বা খেলিমেলি আছে তেতিয়া হলে আপোনালোকে দুপৰ টেঙাৰ পাত খাব পাৰে নিশ্চয় আৰাম পাব এতিয়া আহিলে মানকচুৰ পাতবোৰ আন কচুতকৈ বহল আৰু ঠাৰিবোৰ হকত গতিকে আমি মানকচুৰ ঔষধি গুণবোৰৰ বিষয়ে জানি লওঁ 1 নম্বৰ চাওক মানকচুৰ শিপা পুৰি তাৰ ছাই মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘাঁ হোৱা ঠাইত সানিলে জিভাৰ ঘাঁ ভাল হয় যদি আপোনাৰ জিভাত ঘাঁ হৈছে তেতিয়া হলে মানকচু ব্যৱহাৰ কৰিব পাৰে 2 নম্বৰ যকৃত সন্নিপাত গ্ৰহণী ৰোগত মানকচু সুপথ্য এইবোৰো যকৃতৰ বা বেলে সন্নিপাত গ্ৰহণী এইবোৰ ৰোগতো মানকচু ব্যৱহাৰ কৰিব পাৰি বা খাব পাৰি আৰু 3 মানকচুৰ পাতত অলপ মিঠাতেল লৈ তাক ধান খেৰৰ জুইত হেক দি জিভাত ঘহিলে জিভাৰ অৰুচি গুছে যদি এনেকুৱা আমাৰ বহুত সময় দেখা যায় যে খাবলৈ মন নোযোৱা হয় জিভাৰ একো সোৱাদ নালাগে ভাল নালাগে তেনে ক্ষেত্ৰত আপোনালোকে মানকচুৰ হে পাত মিঠাতেলেৰে ঘহি তাৰপিছত ধানৰ খেৰৰ জুইত হেক দি হেইটো জিভাত যদি ঘহে তেতিয়া হলে হয়তো সেই অৰুচি গুছি যাব গতিকে আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আৰু ইয়াৰ পিছত কি বিষয়ৰ ভিডিও লাগে আপোনালোকে কমেন্ট কৰি হেতু জনাব ধন্যবাদ